Hello everyone, welcome back to my YouTube channel. আশা কৰিছো আপোনালোক ভালে আছে আৰু আজি এটা নতুন ব্লগ লৈ আকৌ আহিছো। প্ৰথমতে আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু মই আছো আমলিঘাটত মাহীহঁতৰ ঘৰত আছো, নিজৰ ঘৰ নাই। আৰু এইফালে আছে মোৰ ভন্টি আৰু আমি এতিয়া ৰাতিপুৱা আমলিঘাটৰ বজাৰ বহে, ইয়াত বহুত ডাঙৰকে বজাৰ কেইটামান কৰিবলৈ আহিছো আৰু অলপমান চাওঁ আমলিঘাটৰ বজাৰখন আৰু আপোনালোককো দেখাম। সো ভিডিওটো স্কিপ নকৰাকৈ চাই যাব। আৰু এইফালে চাওক বতৰটো কিমান ডাৱৰীয়া হৈ আছে, বৰষুণে পৰিব চাগে। হয়নে? একো দেৰি হোৱা নাই বোলো, আৰম্ভ বোলো কৰিছে। কাপোৰহে বেচিছেচোন, এইফালেহে বজাৰ আছে। মানে এইবিলাক খুলিব ওলাইছেহে, বজাৰ পাতিব ওলাইছে। আমি এনেই ভাবিছিলোঁ দেৰি হৈছে বুলি। পিকনিক যেনহে লাগিছে। এইফালে পিছফালে আছে। গাইজ, আমি বেছিকৈ বজাৰ লোৱা নাই, মানে পাচলি বজাৰ কেইটামান আছিলে সেইকেইটাই কৰিলোঁ আৰু এতিয়া অলপমান এনেই চাই আছোঁ আৰু গোটেই বজাৰখন। Hey, you wonder. এইসকল মানুহ ৰাতিপুৱাই আহে বজাৰ, মানে তেওঁলোক বেলেগৰ পৰা আহে আৰু এতিয়া যাবলৈ তেওঁলোক মানে ওলাইছে আৰু কিমান হয় দাদা এযোৰা? 50 টকা দিব এযোৰ ন? হা? আৰু 50 টকাই 50 টকাহে ন? তো মেলা চেলা 50 টকাকৈ ওলায়। এযোৰ লওঁ দিয়ক, 50 টকা দিব নিদিয়ে।
এইফালে চাওঁ ফুলি কৈ গৈছোঁ বহুত গৰম লাগিছে বতৰটো ডাৱৰীয়া হ'লেও মানে বহুত গৰম লাগিছে আইচক্ৰীম খাই আমাৰ বজাৰ চজাৰ কৰি মেলি হৈ গ'ল আৰু পাচলি বজাৰ কৰিলোঁ আৰু অলপমান চালোঁ আৰু চেইনফুলি কিবা কিবি সেয়া ওলাইছিল সেয়া অলপমান কিবা কিবি ল'লোঁ আৰু এতিয়া দৈ মিঠাই আছে ল'বলৈ সেয়া লৈ পেলাই ঘৰলৈ যামগৈ আৰু চ' আপোনালোকে চাই থাকক ভিডিঅ'টো পালোহি আৰু দুইজনীয়ে গা পা ধুই এইফালে ভাত বনাই আছোঁ এইফালে চিকেন আৰু এইফালে ভাত বহাই দিছে সো গাইস আমাৰ ভাত পানী খাই বৈ হৈ গ'ল আৰু এইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰিলোঁ আপোনালোকৰ ভাল লাগিল চাই যদি ভাল লাগিল প্লিজ ভিডিঅ'টো লাইক কৰিব নাপাহৰিব কমেণ্ট কৰিব জনাব কেনেকুৱা লাগিল ভিডিঅ'টো আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম